এনআৰচিক এটা টুপি আখ্যা দিলে এনআৰচি সঁচাই এটা টুপি নেকি যদি এনআৰচি টুপি হয় কোনে পিন্ধালে কিয় পিন্ধালে আৰু কাক পিন্ধালে সেয়া এটা প্ৰশ্ন চিহ্ন হিচাপে দেখা গৈছে এই প্ৰসংগত নতুনকৈ হ'ব নেকি এনআৰচি যেটো প্ৰসংগ কোৱা গৈছে যে এনআৰচি নতুনকৈ হ'ব পাৰে নেকি এনআৰচিৰ বিদেশীৰ নাম সোমাল নেকি যদি সোমাল সেই সময়ত যে সুপ্ৰিম কোৰ্টত তদাৰকত হৈছিল এবাৰ কাৰ তদাৰকত হ'ব এনআৰচি সুপ্ৰিম কোৰ্ট বিশ্বাসযোগ্য নহয় নেকি আৰু এই প্ৰসংগসমূহে পুনৰবাৰ চৰ্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনীতিত বহুতে ভাবিছিল বহু সংগঠনে আনকি মিঠাইও খাইছিল যিদিনা ফাইনেল ড্ৰাফট শেষৰখন যি খচৰা প্ৰস্তুত হৈছিল চূড়ান্ত খচৰা এনআৰচিৰ প্ৰস্তুত হৈছিল বহু সংগঠনে মিঠাই খাইছিল আনন্দ কৰিছিল আৰু অসমবাসী ভাবিছিল যে এটা সমস্যাৰ অন্ত পৰিল কাৰণ এই এনআৰচিখন আপোনালোকক মই জনাও যে 31 তাৰিখে যেটো 2019 চনত তাত 19 লাখ হিন্দু আৰু মুছলমান মিলি বাংলাদেশীৰ নাম তাৰ পৰা বাদ পৰিছিল 19 লাখ 1600 কোটি অৰ্থাৎ 1600 কোটি টকা ৰাজ্যখনৰ খৰচ হৈছিল এই এনআৰচিৰ নামত 1600 কোটি টকা খৰচ কৰাৰ পাছত যথেষ্ট সময় অতিবাহিত হোৱাৰ পাছত 19 লাখ হিন্দু বাংলাদেশী মুছলমান বাংলাদেশীৰ নাম বাহিৰ হোৱাৰ পিছত আকৌ কাহাৰ পিছত এনআৰচিটো এক প্ৰকাৰৰ আধা অৰ্থহীন হৈ পৰিল অৰ্ধ সত্যৰ নিচিনা হ'ল পৰৱৰ্তী সময়ত আকৌ এনআৰচিক লৈ এতিয়া চৰকাৰে মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যই আমি মুখ্যমন্ত্ৰীয়ে কি কৈছিল আলোচনাত আমাৰ সৈতে অতিথিও আছে কিন্তু মুখ্যমন্ত্ৰীয়ে দুদিন বিগত দুটা দিনত পৰহি আৰু কালিৰ দিনটোত কি মন্তব্য কৰিছিল এনআৰচিক টুপিৰ সৈতে ৰিজাইছিল মুখ্যমন্ত্ৰী এখন মন্তব্য দুটা দেখুৱাই লৈছো আলোচনা কৰাত সুবিধা হ'ব এনআৰচি খন অলপমানটো গণ্ডগোল কৰি হলে সবে পুৰণা বাপেক পুতেকৰ মিলন হৈ গল গিৰিয়েক ঘৈণীয়েকৰ মিলন হৈ গল ভায়েক বায়েকৰ মিলন হৈ গল গতিকে গোটেই এনআৰচি খনটো টুপি সিস্টেমত বনিলে এটা প্ৰতীক হাজলাই ৰাইজক টুপি দিলে আৰু সবে মিলি ৰাইজখনক টুপি কৰি দিলে গতিকে এই এনআৰচি খনৰ ব্যৱস্থাটো মই কাৰেক্ট কৰিম অলপ পৰিবেশ আহিব দিয়ক ঠিক হৈ যাব এনআৰচিও ঠিক হ'ব এনআৰচি খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল বিভিন্ন জায়গাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেন্ট বুলি বিভিন্ন জায়গাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্টস বুলিও সোমোৱাই দিছে তাত বহুত বিলাক খেলিমেলি আমি দেখা পাইছো ভাৰত চৰকাৰৰ পৰা এই এনআৰচিখন প্ৰকাশ কৰি আমি এনআৰচি আপডেট আমি নেক্সট পাৰমিশন ল'ব লাগিব গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছো যে কেনেকে এনআৰচিখন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰো ৰিভিউ পিটিশন এবাৰ দুবাৰ ফাইল কৰিছো ৰিজেক্টটো হৈছে গতিকে বহুত বিলাক কোৰ্টত ঘটনা ঘটি আছে কিন্তু পিটিশন গৈ আছে কৰবাত ৰিজেক্ট হৈছে কৰবাত নোটিছ দিছে গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া ৰিভিউ পিটিশন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল কিন্তু আমি এটা লাইনত কাম কৰি আছো ষ্ট্ৰেটেজিটো মই আগত ক'ব খোজা নাই কাৰণ আমাৰ শত্ৰুপক্ষ বেছি শক্তিশালী ইয়াতে মই যেটো কথা কওঁ তেওঁলোকে লগে লগে পিক আপ কৰি লৈ তাৰ ব্যৱস্থা আৰম্ভ কৰিয়ে হেতু কাৰণে আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হলেও আমি এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব এটা কিমান সফল হ'ব ক'ব নোৱাৰো কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এখন ফাইনেল বুলি গতিকে হে আছিল মুখ্যমন্ত্ৰীৰ ভাষ্য গতিকে এনআৰচিখন আকৌ ৰিভিজন হ'ব কিবা হ'ব কিন্তু প্ৰশ্ন হ'ল বহু প্ৰশ্ন ইতিমধ্যে থাকিব যে এনআৰচি যদি টুপি হ'ল তেনেহ'লে টুপি কিয় পিন্ধালে আৰু টুপি পিন্ধাওতা সকলক
বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'বনে নাই বৰ্তমানে আমাৰ সৈতে ষ্টুডিঅ'ত দুগৰাকী অতিথি আছে আমাৰ সৈতে আছে কংগ্ৰেছৰ মুখপাত্ৰ উপেন্দ্ৰজ নাথ ডাঙৰীয়া আৰু বিজেপিৰ মুখপাত্ৰ প্ৰাঞ্জল কলিতা মই দুইগৰাকীকে স্বাগতম জনাইছো অসম জাতীয় পৰিষদৰ ৰাজু ফুকনো আমাৰ ষ্টুডিঅ'ত আহিব কিছু যানজঁটৰ সমস্যা হৈছে জানে গুৱাহাটী মানে যানজঁটৰ সমস্যা গতিকে সেই সমস্যাৰ পিছত তেওঁ নিশ্চয় পৰৱৰ্তী সময়ত এই শ্ব' চলি থকাৰ মাজতে তেওঁ আমাৰ ষ্টুডিঅ'ত আহিব প্ৰথমতে মই প্ৰাঞ্জল কলিতাৰ প্ৰাৰম্ভ কৰিছো প্ৰাঞ্জল কলিতা এনআৰসি এটা যদি টুপি হয় কোনে পিন্ধালে কাক পিন্ধালে কিয় পিন্ধালে হয় নিশ্চয়কৈ ইতিমধ্যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে যে এনআৰচিৰ জৰিয়তে সমগ্ৰ অসমীয়া ৰাইজে যি আশা কৰিছিলে এখন শুদ্ধ এনআৰচি অসমে পাব সুদীৰ্ঘ 6 বছৰ কাল অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত আমি এখন এনআৰচি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ বা এনআৰচি প্ৰক্ৰিয়া আৰম্ভ হৈছিলে 2013 চনত আৰু 2013 চনৰ পৰা সুদীৰ্ঘ 6 বছৰ কাল এনআৰচিৰ কাম চলিলে 2019 চনৰ 31 আগষ্ট তাৰিখে এনআৰচিৰ যি ফাইনেল ড্ৰাফটো প্ৰকাশ হ'ল কিন্তু ফাইনেল ড্ৰাফটত যি ধৰণে অসমৰ ৰাইজে বিচাৰিছিলে অসমৰ জনসাধাৰণে বিচাৰিছিলে যে অধিকাংশ বিদেশীৰ নাম তাৰ পৰা বাদ পৰিব যিসমূহ বিদেশী তাত অবৈধভাৱে অসমত বাস কৰি আছে সেইসকল ব্যক্তিৰ নাম বাদ পৰিব কিন্তু তাৰ পৰিৱৰ্তে 19 লাখ মানুহৰ নাম বাদ পৰিলে 19 লাখ মানুহৰ আমি দেখা পালো যে প্ৰায় 6.5 লাখ মান মানুহ আমাৰ খিলঞ্জীয়া যিসকল ব্যক্তি আছে বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ নামে তাৰ পৰা বাদ পৰিলে গতিকে তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে এনআৰচিখন সম্পূৰ্ণ অশুদ্ধ ৰূপত প্ৰকাশ কৰা হৈছে এনআৰচিখনক বহু ক্ষেত্ৰত বায়াস কৰা হৈছে এনআৰচিখনক বহু ক্ষেত্ৰত বহু অসমৰ ব্যক্তিয়ে ধনৰ লালসতে হওক বা তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থতে হওক সেইখনক বিপথে পৰিচালিত কৰি অসমক লগত আচলতে প্ৰতাৰণা কৰিছে গতিকে সেই প্ৰতাৰণাৰ প্ৰায়শ্চিত্ত আমি কৰিব লাগিব সেই প্ৰতাৰণা আমি কেনেকৈ শুদ্ধ ৰূপত প্ৰকাশ কৰি কেনেকৈ আমি আমাৰ অসম আন্দোলনৰ 855 জন শ্বহীদক কেনেকৈ আমি মান্যতা প্ৰদান কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তাৰ প্ৰক্ৰিয়া দীঘলীয়া হ'ব কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ইতিমধ্যে আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে যিকোনো সাধ্য সাধন কৰিছে জনসাধাৰণৰ ভালৰ কাৰণে যিবোৰ কাম কৰিব লাগে সেয়া কাশ্মীৰত 370 হওক বা 3 তালাকে হওক তেনেকুৱা ধৰণৰ যিসমূহ জনসাধাৰণৰ কাৰণে ভাল কাম কৰিব লাগে তেনেকুৱা ধৰণৰ কাম কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী কেতিয়াও পিছ পৰি নাহে নিশ্চয়কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে এখন শুদ্ধ ৰূপত এনআৰচি পাবলৈ ভৱিষ্যতে সক্ষম হ'ব নিশ্চয় অসমে এখন শুদ্ধ এনআৰচি পাব অৰ্থাৎ এই এনআৰচিখন সিমান শুদ্ধ নহয় মুখ্যমন্ত্ৰীও সেই মন্তব্য কৰিছে আৰু স্বাভাৱিকতে প্ৰাঞ্জলে সেই লাইনতে ক'ব লাগিব গতিকে সেই লাইনতে কৈছে ইয়াত আচৰিত হ'বলগীয়া একো নাই মই আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ উপেন্দ্ৰজ নাথ ডাঙৰীয়া যিটো টুপিৰ কথা কোৱা হৈছে যে টুপি পিন্ধালে অসমৰ মানুহে টুপি পিন্ধিলে আচলতে যিটো এনআৰচিখন সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত হৈছিল তাৰপিছত সুদীৰ্ঘ সময় বিজেপিৰ চৰকাৰ আছিল 16 চনৰ পৰা 16 17 18 19 চনৰ পৰা 19 চনৰ পৰা 20 21 22 23 24 25 চন আকৌ 6 বছৰ গ'ল এতিয়া সাডেনলি ৰিয়েলাইজ কৰিলে মুখ্যমন্ত্ৰীয়ে যে এইটো এটা টুপি আচলতে এই গোটেই বিষয়টো কংগ্ৰেছে কিদৰে চাইছে ধন্যবাদ আমাৰ শৰ্মা ডাঙৰীয়া আজি অনুষ্ঠানৰ মতাৰ কাৰণে আৰু দীপক শৰ্মা ডাঙৰীয়া আৰু আপোনাৰ অসম লাইভৰ সমূহ দৰ্শকক মই নমস্কাৰ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বক্তব্য দিলে যে টুপি মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন একেবাৰে সাংবিধানিক এটা পদত তেখেত আছে দেই খুব আপুনি চাব CM এইটো যদুমধু হৰি চকী নহয় এখন য'ত গোপীনাথ বৰদলৈদেৱ বিশ্বনাথ মেধিদেৱ য'ত আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী দেৱ তেখেতসকলে শুৱনি কৰিছিল ইনক্লুডিং শৰৎ সিংহ ছাৰ লাষ্ট আপোনাৰ তৰুণ গগৈ ছাৰলৈকে গতিকে এই চিটত বহি এনেকুৱা ধৰণৰ এনআৰচিখন হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা এই এনআৰচিখনৰ কাৰণে আপুনি যদি চাই 1947 পৰা আজিলৈকে হাজাৰ হাজাৰ অসমীয়া তেওঁলোকে প্ৰাণ দিছে 19 একেবাৰে এইলৈকে হেৰিৰ পৰা দেই আপোনাৰ ভাৰত স্বাধীনতাৰ পৰাই মই ধৰিলোঁ আন্দোলনৰ পৰা আপোনাৰ এই এনআৰচিখনক লৈ এনেকুৱা ধৰণে তেখেতে বডি লেংগুৱেজ তেখেতৰ কথা বতৰা যে দেখাত লাগিছে তেখেতে এইটো একদম তেওঁৰ মানে কথাখিনি হৈছে ৰাজনৈতিক বক্তব্য দেই কাৰণ যিহেতু আপোনাৰ ইলেকশ্যন আহি আছে এওঁলোকৰ কি হয় মুখ্যমন্ত্ৰীগৰাকী যেতিয়া ইলেকশ্যন আহে তেওঁ মানে গাটো অলপ বেছিকৈ নাচে কেনেকৈ নাচে আপোনাক কৈছোঁ তেওঁলোকৰ 6 জনজাতিকৰণ কৰিম বুলি আমাৰ 6 জনগোষ্ঠীৰ ভাই ককাইসকলক ঠগাই আছে তেওঁলোকে যিখন মই এইটোৰ ৰিলেটেডে কথাবোৰ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণে যিখন আপোনাৰ মন্ত্ৰী গোটে প্ৰতিবেদন বনাইছিলে মানে দিব লাগে সেইখন আপোনাৰ দিল্লী গৈয়ে নাপালে তাত আপোনাৰ এই আপোনাৰ যিগৰাকী আমাৰ জনগোষ্ঠীয় যিগৰাকী আপোনাৰ মন্ত্ৰী কেন্দ্ৰীয় তেখেতে কৈছে যে সেইখন পোৱাই নাই গতিকে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো তেওঁলোকে নচুৱাই আছে এতিয়া ইলেকশ্যনৰ আগত এই 4 মাহ আগতে কেনেকৈ কৰিব আজি যি আপোনাৰ বিজেপিয়ে জনজাতিকৰণ 10 বছৰ নকৰিলে সেই বিজেপি এই 4 মাহত কেনেকৈ কৰিব এইটোতো গছত উঠা মানে গৰু গছত উঠা কথা দ্বিতীয়তে এনআৰচিখন হৈছে এনআৰচিখন তেওঁ কৈছে টুপি আরে ভাই এনআরসিখন টুপি কেনেকৈ হ'ব তোমালোকৰ দিনত 1600 কোটি টকা তুমি খৰচ কৰিছা এই 1600 কোটি টকা হেতু আমাৰ পকেটৰ আপোনাৰ মোৰ দুখীয়া ৰাইজৰ ৰিক্সাৱালা ঠেলাৱালা যোনে জিএসটি জৰিয়তে তেওঁলোকে এটা ব্ৰেড কিনিবলৈ গলে আজি আপুনি বেয়া লাগিব দুখ লাগিব যে ষ্টুডেন্টে যে আপোনাৰ যে পৰীক্ষা দিব যায় এই যে আপোনাৰ আমি যে লৈ যাই এখন বোৰ্ডখন যে বোৰ্ডখনত 18% জিএসটি লগাইছে আপুনি ভাবি চাওক ভ্যাকসিনত জিএসটি আছে ভ্যাকসিনত জিএসটি লগাইছে মানে লুণ্ঠন বিছনাৰ বেডত জিএসটি আছে 5% ভাবি চাওক আপুনি যদি ক'বাত এডমিট হয় প্ৰাইভেট হস্পিটালত 5% জিএসটি এই 1600 কোটি টকাটো এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘৰৰ টকা নেকি এইটোতো
বিজেপিৰ টকা নহয় তেওঁলোকক আমি ভাল পালো তেওঁলোকৰ 7,000 কোটি টকা কালেক্ট কৰিছে 7,000 কোটি টকা ইলেক্ট্ৰল বণ্ডে কালেক্ট কৰিছে তাৰ পৰা যদি 1,600 টকা কোটি খৰচ কৰি দিলে হয় আমি ভাল পালো কলো বাহ বিজেপি 1,600 কোটি টকা তেওঁলোকে পকেটৰ পৰা খৰচ কৰিছে কিন্তু নকৰিলে আমাৰ অসমীয়া দুখীয়া ৰাইজৰ পৰা লুণ্ঠন কৰি 1,600 টকা খৰচ কৰাৰ পাছত আজি এনআৰসি খনক লৈ পেলাই তেখেতে ভেঙুচালি কৰিছে এই যে ইলেকশ্যন আহিছে ইলেকশ্যনৰ আগত কেইটামান টুপি দিব লাগিব এই একচুৱেলি বিজেপিৰ অসমীয়া ৰাইজক টুপি দিয়াৰ কাৰণে তেওঁলোকে কামটো কৰিছে দ্বিতীয়তে আপুনি চাব এনআৰসি খনত আপোনাৰ সুপ্ৰিম কোৰ্টৰ আপুনি কিছুমান মানে চালে আপোনাৰ মানে গাটো জ্বলি যায় কেনেকে তেওঁলোকে দিছিলে আপোনাৰ এই যে বৰ্ডাৰ আপোনাৰ ডিস্ট্ৰিক্ট বিলাকত আপোনাৰ কি কৈছিল যে 20% ৰিভেৰিফিকেশন কৰিব লাগে যেতিয়া এনআৰসি খন আছিল এইবিলাক তেওঁলোকে চাব নোৱাৰিছিলে তেওঁলোকৰ মনিটৰিং সিস্টেমটো নাছিল নেকি আজি টেকনলজিৰ যুগত ইলন মাস্কে মংগললৈ হলে আপোনাৰ চিপ পঠাব মানে আপোনাৰ এইখন স্পেসশিপ হেয়া কথা চলি আছে জাপানত খুসকাইলে ইলেক্ট্ৰিসিটি মানে প্ৰডাকশন হয় আজিৰ দিনত তেওঁ সেই মনিটৰিং সিস্টেমটো ইমান টেকনলজি হাই ইমান মানে উচ্চ আমাৰ টেকনলজি তেতিয়াৰ দিনত তেওঁ এইবিলাক কৰিব নোৱাৰিছিল নেকি তেওঁ কৈছে যে ক্ৰুটি থাকি গল আৰু তেওঁলোকে সেই ৰিভেৰিফিকেশন কৰিব এটা হাঁহি উঠা কথা সুপ্ৰিম কোৰ্টে ৰিজেক্ট কৰিছে সুপ্ৰিম কোৰ্টে তেওঁলোকৰ যি এপিল কৰিছিল এটো ৰিজেক্ট কৰিছে তাৰ পিছত তেওঁলোকে ক'লে যে 20% আমি বৰ্ডাৰ ডিস্ট্ৰিক্টত কৰিম আৰু 10% আমি বাকি সমগ্ৰ ডিস্ট্ৰিক্টত কৰিম কিন্তু কেতিয়া ৰিভেৰিফিকেশন হ'ব তাৰ পিছত সেইদিনা অভিজিত শৰ্মা ডাঙৰীয়া টিভিতে কৈ গল যে যদি বিজেপি এটা অসমীয়া জাতিৰ ৰাম থংগন নিছে এনআৰসি খন লৈ এটা বৃহৎ ৰাম থংগন কিয় এনআৰসি লগত জড়িত আমাৰ তেখেত আছিলে আমাৰ কংগ্ৰেছৰ দিনত আপোনাৰ কি কয় আছো কংগ্ৰেছৰ চৰকাৰ তৰুণ গগৈদেৱ তেতিয়া আপোনাৰ কেন্দ্ৰত চৰকাৰ আছিল ত্ৰিপাক্ষিক বৈঠক হৈ আপুনি চাওক 2005 চনৰ পৰা কিমান প্ৰচেছত গৈ 2013ত আপোনাৰ এনআৰসি ষ্টাৰ্ট হ'ল তাৰপিছত 2019ত আমি পালো আপোনাৰ এনআৰসি ড্ৰাফট কপিটো তাৰ পিছত বিজেপি অসমীয়া জাতিক কি কৰিলে কাখন আনি পেলাই মানে ডেগাৰ মাৰি দিছে এইবিলাক ৰাইজে জানিব লাগিব ডেগাৰখন মাৰি পেলাই কৈছে আমি তোমালোকক এনআৰসি দিম আজি আপুনি কওক যে এনআৰসি খন লৈ পেলাই তেওঁলোকে কি কৰিছে এটা মানে ধৰ্মৰ যুদ্ধৰ সঁজুলি ব্যৱহাৰ কৰিছে ধৰ্মৰ যুদ্ধৰ ৰাজনৈতিক যুদ্ধ অসমীয়া জাতিক লৈ যি বিজেপি সিৰিয়াস নহয় যি বিজেপি আমাৰ সেই 5 জন ডেকালৰা গুলিয়াই মাৰিলে কা আন্দোলনক মাৰি পেলাই তেওঁলোকে আপোনাৰ এখোপা মানুহ 2014 চনলৈকে তেওঁলোকৰ এটা সবতকে লাজ লগা কথা কি যিবিলাক আপোনাৰ ফৰেন ট্ৰিবিউনেল আছে য'ত গোচৰ চলি আছে হাজাৰ গোচৰ উঠাই দিছে তো কেনেকুৱা নাভুত নাচৰ কথা 855 জন শহীদক যে এই দলে যেতিয়া সন্মান দিব জনা নাই লগত আছে এজিপি চৰকাৰ মানে এলায়েন্স এই এজিপি মানুহকে তাই কি কৰিছে মইতো লাজ লাগিছে এজিপি এটা ওলাই আহিব লাগে প্ৰাঞ্জল এই যেটো কথা উল্লেখ কৰিছে কংগ্ৰেছে যে আসলতে টুপি আসলতে বিজেপি চৰকাৰে পিন্ধাই আছে নেকি এনআৰসি নামত অতদিনে ক'ত হৈ আছিল বিজেপি চৰকাৰ সব অসমীয়া জাতিৰ বিৰম্বনা এইটোৱে যে যিখন চৰকাৰে অসমৰ 855 গৰাকী ব্যক্তিক গুলিয়াই হত্যা কৰিলে সেই চৰকাৰখনৰ নেতৃত্বত অসমত 2013 চনত এনআৰসিৰ কাম আৰম্ভ হ'ল গতিকে তাৰ পৰা এটা কথা স্পষ্টভাৱে অসমৰ ৰাইজে বা অসমৰ জনতাই দেখিছে যে তেওঁলোকৰ হাতত বা তেওঁলোকৰ প্ৰক্ৰিয়াত এটা শুদ্ধ এনআৰসিখন কেতিয়াও পাব নোৱাৰে যদি সেই এনআৰসি প্ৰক্ৰিয়া 2016 চনৰ পিছত আৰম্ভ হ'ল তেনেহ'লে নিশ্চয় ইমানখিনি খুঁটি আৰু আমি থাকিব দিব নোৱাৰিলোঁ কিন্তু যিখন চৰকাৰে 855 গৰাকী ব্যক্তিক গুলিয়াই মাৰিছে গতিকে সেইসকল ব্যক্তিয়ে এতিয়া শুদ্ধ এখন এনআৰসি লাগে বুলি কোৱাৰ কোনো অধিকাৰ নাই দ্বিতীয়তে কথা সকলোৱে কৈ আছে 1600 কোটি টকা খৰচা হৈছে গতিকে 855 জন শহীদৰ তেজৰ মূল্য 1600 কোটি টকা হ'ব নোৱাৰে 855 জন শহীদে তেওঁলোকে বিদেশী মুক্ত এখন অসমৰ সপোন দেখিছিলে কিন্তু সেইখন বিদেশী মুক্ত অসমখনত আমি সপোন দেখিবলৈ গৈ এতিয়া আমি অতিৰিক্ত কমপ্লেইনৰ এটা সময় আছিল ফাইনাল ড্ৰাফটৰ আগতে এটা সময় দিছিল নিশ্চয় তেতিয়া চৰকাৰ হৈ আছিল এটা অভিযোগ দিয়া নাই 2019 চনত অভিযোগ দিছে বিভিন্ন দল সংগঠন দিছে তেতিয়া বিজেপি এটা আপোনাৰ এনআৰসি খন হৈ যায় 6 বছৰ হৈ গ'ল আজি মই এটা কথা এটা স্পষ্ট কৰি তেওঁ কৈ আছে 855 জন শহীদৰ কথা 855 জন শহীদ হ'ল কংগ্ৰেছ দলে তেওঁলোকক আপোনাৰ শহীদৰ মৰ্যাদা দিলে আৰু অসম চুক্তি আমি হৈ গ'ল একৰ্ড হৈ গ'ল আছাম তাৰ পিছত কংগ্ৰেছ দলে এৰি দিছে যে মানে যোনে এজিটেশ্যন কৰিছিল অসম আন্দোলনক আমাৰ নেতৃবৃন্দ যে তোমালোকে চৰকাৰ কৰি তোমালোকে কাম কৰা আমি ইমান লিবাৰেল চৰকাৰ বনাব দিলো একৰ্ড বনাই দিলো এওঁলোকে কি কৰিলে কাখন আনি পেলাই অসমীয়া জাতিক ডেগাৰখন মাৰিছে 855 গৰাকী আপোনালোকে আকৌ এবাৰ হত্যা কৰিলে বিজেপি গলা 2 নম্বৰ যেতিয়া বিজেপি আৰু এজিপি চৰকাৰ আছিল গুপ্ত হত্যাৰ নামত আমাৰ ইনোচেণ্ট অসমীয়া 450 ল'ৰা মানুহক তেওঁলোকে ইনোচেণ্ট নহয় গুলিয়াই মাৰিছে কাৰ চৰকাৰ আছিল গুপ্ত হত্যা কোনে কৰিছিল তেওঁলোকে খালি 855 জন 855 যায় তেওঁলোকৰ দিনত 5 বছৰ মই হিচাপ দিব পাৰো চিভিলিয়ানছ এক্সট্ৰিমিষ্ট আৰু আপোনাৰ গুপ্ত হত্যা লৈ 2600 মানুহ তেওঁলোকে হত্যা কৰিছে সেই সময়ত বিজেপি 5 বছৰ বিজেপি 5 বছৰ সেইবিলাক কথা কৰিব লাগিব কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক আমি ক'ব বিচাৰিছো যে যিখন এজিপি চৰকাৰ আছিলে বা যি ধৰণৰ চৰকাৰ আছিলে তেওঁলোকে গুপ্ত হত্যা কৰিছে নে কৰা নাই বা কি ধৰণৰ হৈছিলে সেয়া
এতিয়াও বিচাৰি হৈ আছে বা আমি এল কে আদৱানী চাকৰিলেও সেয়া আচলতে বিজেপি চৰকাৰ আছিলে আপুনি জানিব লাগে যে সেই চৰকাৰখনত বিভিন্ন ধৰণৰ এটা কোৱালিশ্যন গভৰ্ণমেণ্ট আছিলে গতিকে তাত কাৰ দোষ আছিলে কি আমি সেইবোৰ ক'বলৈ নাযাওঁ কিন্তু আপোনালোকে যদি এতিয়া যদি মুছলমানৰ চশমাৰে যদি আপুনি অসমৰ কথা চাবলৈ যায় তেনেহ'লে সেই কথাবোৰে দেখিব কাৰণ আপোনালোকে মুছলমানৰ চশমাৰে যদি আপোনালোকে যায় তেতিয়াহ'লে আপোনালোকে দেখিব হামিদাক মাতি আনি হামিদাক মাতি আনি মাদানীক মাতি আনি আপোনালোকে তাৰ পিছতে আপোনালোকে বিজেপিক দিব কেনেকুৱা কথা সেইটো কেনেকুৱা কথা যিখন কংগ্ৰেছ চৰকাৰে 855গৰাকী ব্যক্তিক গুলীয়াই মাৰিলে যিখন কংগ্ৰেছ চৰকাৰে 40 অধিক বিদেশী ব্যক্তিক ভাৰতবৰ্ষত অসমত সংস্কাৰৰ ব্যৱস্থা কৰিলে এতিয়া সেইখন কংগ্ৰেছ চৰকাৰে অসমীয়াৰ এতিয়ালৈকে এটা সৰু প্ৰশ্ন আপুনি বাৰে বাৰে 855 জন শ্বহীদৰ কথা কৈছে 855 জন শ্বহীদৰ বিনিময়ত অসম চুক্তিখন হ'ল অসম চুক্তিত হিন্দু মুছলমান 71 চনৰ পিছত অহা সকলোৱে যাব লাগিব বুলি ক'লে আপোনালোকে 14 চনৰ পৰা 855 শ্বহীদৰ কথা কোৱাৰ বিজেপিৰ অধিকাৰটো ক'ত নৈতিক অধিকাৰ ইতিমধ্যে 855 জন শ্বহীদক আমি মান্যতা প্ৰদান কৰি ইতিমধ্যে আমি অসম চুক্তিৰ যিসমূহ আমাৰ দাবী আছিলে বাকী যিসমূহ দাবী হোৱা নাছিলে সেইসমূহ এতিয়া 71ৰ পিছত অহা মানুহ বিজেপি এটা কথা হ'ল যে কংগ্ৰেছে হওক বা অন্যান্য যিসকল আমাৰ দল আছে যিসমূহ আচলতে বিজেপি বিৰোধী দল আছে তেওঁলোকে এটা তেওঁলোকে নেৰেটিভ এটা তেওঁলোকে কৰিব বিচাৰিছিলে যে অসমত 1 কোটি হিন্দু বাংলাদেশী তাত সংস্থাপন কৰা হ'ব কিন্তু আপোনালোকে চাবলৈ যায় কেৱল দুগৰাকী ব্যক্তি এতিয়ালৈকে কেৱল দুগৰাকী ব্যক্তিয়ে অসমত বহু পূৰ্বৰে পৰা আহি কেৱল দুগৰাকী ব্যক্তিয়ে 60,000 মানুহ 60,000 হিন্দু ত্ৰিবিধৰ পৰা গুচাব কথা কোৱা আছে গতিকে তেওঁলোকে এনেকুৱা নাগৰিকত্ব প্ৰদান কৰিব তেওঁলোক এনেকুৱা কথা নহয় যে এনেকুৱা কথা নাগৰিকত্ব প্ৰদান কৰিব যে তেওঁলোকৰ ওপৰত বিচাৰ চলি আছে চাওক প্ৰত্যেকবাৰে বিৰোধীয়ে বাৰে প্ৰশ্ন কৰে যে আমাৰ 2014 চনত প্ৰশ্ন কৰিছে 2016 চনত প্ৰশ্ন কৰিছে 2019 চনত প্ৰশ্ন কৰিছে 2021 চনত প্ৰশ্ন কৰিছে শেহতীয়াকৈ 2024 চনতো প্ৰশ্ন কৰিছে কিন্তু বিৰোধীৰ প্ৰশ্নৰ সম্পূৰ্ণ উত্তৰ নস্যাৎ কৰি অসমৰ ৰাইজে কিন্তু উত্তৰ দিছে সেয়া কিন্তু বিজেপি অসমৰ ৰাইজে কৈছে যে আমি কংগ্ৰেছৰ লগত নাই আমি অসমৰ ৰাইজে কৈছে যে কেৱল বিজেপিয়ে অসমৰ সমস্যা সমাধান কৰিব লাগে সেয়া আপোনাক শেহতীয়াভাৱে পঞ্চায়ত নিৰ্বাচনতে চাওক মই আপোনাৰ কথাত এগ্ৰী কৰিছো ঠিক আছে আপুনি যিটো যুক্তি যে হিন্দু বাংলাদেশীক ন্যায্যতা দিয়াৰ পিছতো ৰাইজে বিজেপিক ভোট দিছে নহয় জানো আপোনাৰ কথাটো সেইটো অৰ্থাৎ ৰাইজে কথাটো অগ্ৰাহ্য কৰিছে একদম সিম্পল কথাটো সেইটো আপোনাৰ ৰাইজে এই কথাটো মানি লৈছে আপোনালোকে মেনিফেষ্টত লিখাৰ পিছতো যে ৰাইজে মানি লৈছে আমি হিন্দু বাংলাদেশীৰ কথা ক'বলৈ যোৱা নাই আমি কৈছে যিখিনি প্ৰকৃত ভাৰতীয় গতিকে সেই অসমৰ ৰাইজে দেখিছে যে অসমৰ সমস্যা বিজেপি দলৰ বাহিৰে আন কোনো সমাধান কৰিব নোৱাৰে কেৱল বাকী যিসমূহ দল আছে কংগ্ৰেছে হওক বা অন্যান্য যিসমূহ দল আছে তেওঁলোকে কেৱল এতিয়া যি আমাৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ টুপি পিন্ধোৱাৰ কথা কৈছে ঠিক তেনেকৈ কংগ্ৰেছ দলেও কিন্তু মানে বছৰ ধৰি অসমৰ ৰাইজক টুপি পিন্ধাই আছিলে কিন্তু এতিয়া আপোনালোকে দেখা পাব যে পঞ্চায়ত নিৰ্বাচনত আমাৰ গ্ৰাছ লেভেলৰ নিৰ্বাচন তাত দেখিব যে অভূতপূৰ্ব সফলতাৰে বিজেপি চৰকাৰে কিন্তু ইয়াত আমাৰ পুনৰ শাসন কৰিবলৈ সক্ষম হৈছে ভোটৰ চিষ্টেমটো মই কিয় কৈছো তেনেহলে 855 গৰাকীক হত্যা কৰাৰ পাছতো ধৰি লোৱা হ'ল কংগ্ৰেছক আকৌ 5 বছৰ পিছতে দেখোন অসমৰ ৰাইজে চৰকাৰ সপি দিলে কাৰণ ইয়াৰ অৰ্থ এইটো নেকি যে 855 গৰাকীৰ সেই মাফ কৰি দিলে নিশ্চয়কৈ অসমৰ ৰাইজে যি ধৰণে আশা কৰিছিলে অসমৰ ৰাইজে যি ধৰণে আশা কৰিছিলে নিশ্চয় বেলেগ চৰকাৰ কৰি ল'ব আজি যদি আমি যদি বিজেপি চৰকাৰে যদি অসমৰ ৰাইজে কাম কৰিব নোৱাৰো আজি যদি আমাৰ বিজেপি চৰকাৰে যদি অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে নিশ্চয়কৈ অসমৰ ৰাইজে বিজেপি চৰকাৰকো তেওঁলোকে নিশ্চয় হেৰি কৰিব তেওঁলোকে নিশ্চিত কৰিব গতিকে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এই তাহানিতে কৈছিলে যে ये देश मतलब रहना चाहिए सत्ता में बीजेपी रहे या नहीं रहना चाहिए रहे लेकिन ये देश रहना चाहिए गति আমি এটা কথা কৈছো যে অসমত বিজেপি চৰকাৰ ঠাও পাই থকা ক'বলগীয়া নাই আমি বিচাৰিছো অসমখন এখন খিলঞ্জিয়াৰ বসতি প্ৰধান এখন ৰাজ্য হ'ব লাগে খিলঞ্জিয়াৰ প্ৰভুত্ব থাকিব লাগে ইয়াত কোনো ধৰণৰ হিন্দু মুছলমান বুলি কথা নাই যিসমূহ অবৈধ বিদেশী আছে যিসমূহ 1961 যিখিনি আছে সেই যিখিনি অবৈধ বিদেশী আছে যিখিনি অচিনাকি ব্যক্তি আছে যিখিনি ব্যক্তিয়ে আজি সত্ৰবাদী বেদখল কৰিছে যিখিনি ব্যক্তিয়ে আমাৰ বনাঞ্চল বেদখল কৰিছে যিখিনি ব্যক্তিয়ে আমাৰ জনজাতীয় ভূমি পুত্ৰসকলক উচ্ছেদ কৰি তাত তাত বসতি স্থাপন কৰিছে সেই সকল ব্যক্তিক অসমৰ পৰা খেদা হ'ব অসমৰ ব্যক্তি ৱেষ্ট বেংগলৰ বিজেপি সভাপতি দেই তেখেতে আপোনাৰ কৈছে কি এটা কথা
সেইদিনা কৈছে যে বাংলাদেশৰ তেওঁ যে 1 কোটি মানে হিন্দু বাংলাদেশী আহিব নেকি প্ৰশ্ন কৰিছে মই আপোনাক কৈছো যে ৱেষ্ট বেংগলৰ যিজন সভাপতি তেওঁ কৈছে যে বাংলাদেশৰ 1 কোটি হিন্দু বাংলাদেশী আহিবলৈ ৰেডি হৈ আছে আৰু আমি তেওঁলোকক একচেপ্ট কৰিবলৈ ৰেডি হৈ আছো আপুনি কেছটো শুনিব কিন্তু সেই হিন্দু বাংলাদেশী বিলাক যে তেওঁলোকে একচেপ্ট কৰিব অসমত অলৰেডি মানে গোটেই ভাৰতত CA খন আনি পেলাই তেওঁলোকে অলৰেডি ৰাস্তা খুলি দিলে এতিয়া সেই 1 কোটি মইতো কোৱা নাই তেওঁলোকৰ সভাপতিয়ে কৈছে আৰু সেইখিনিতো মই জানাত গুজৰাটত নাযায় সেইবোৰ নাযায় আপোনাৰ বিহাৰলৈ সেইবোৰ গোটেই আমাৰ যেহেতু অসমৰে বৰ্ডাৰ এই বৰ্ডাৰৰ পৰা কোলে আহিব আমাৰ অসমলৈ আহিব আৰু দ্বিতীয় কথা কৈছে তেওঁ কৈছে বোলে বিজেপি চৰকাৰে বহুত সমস্যা সমাধান কৰিলে আজি যোৱাকালিনে পৰখি একদম নিউজ পেপাৰত আপোনাৰ হেডলাইনত আহিছে যে ডিব্ৰুগড় আপোনাৰ যিটো বিজেপিৰ আমাৰ হেড অফিচ মানে যিটো CMৰ তাত এটা অফিচ বনাইছে নে সেক্ৰেটাৰিয়েট এটা তাক এখন মাইজান বুলি জাগা আছে তাত প্ৰায় 7 মিটাৰ গৰাখহনীয়া আছে মানে বিজেপি অফিচটো মানে অফিচ যিটো সেক্ৰেটাৰি অফিচটো উঠাই লৈ যাওঁ অৱস্থা আজিলৈকে মানে প্ৰায় 4.5 লাখ বিঘা ভূমি 4.5 লাখ বিঘা ভূমি গৰাখহনীয়াত উঠি গ'ল গৰাখহনীয়া সমস্যা সমাধান নাই পথাৰত চিৰাল ফাট দিছে ৰাইজে ভেকুলি বিয়া পাতিছে কিন্তু বৰষুণ নাই আৰু তেওঁলোকৰ জলসিঞ্চন মন্ত্ৰীয়ে এটা সিংৰা খাই 3 কিলোমিটাৰ খোজকাঢ়িব এইজন জলসিঞ্চন মন্ত্ৰী আৰু তেওঁ যি আপোনাৰ স্বাস্থ্য মন্ত্ৰী এগৰাকী নৱজাতক সৰু 4 দিনীয়া আমাৰ শিশু মাইনা এটা দেৱ শিশু তেওঁ বিছনাখন বিসংগতি থকাৰ কাৰণে সেই মাইনাটো কৰি পেলাই তেখেতে মানে মোৰ শব্দ নাই মানে ক'বলৈ তেওঁ আমাৰ পৃথিৱীৰ পৰা গুচি গৈছে এয়া হৈছে তেওঁলোকৰ স্বাস্থ্য বিভাগ আজি আমি স্বাস্থ্য বিভাগৰ নীতি আয়োগৰ মানে ৰিপৰ্ট আহিছে আজি যোৱাকালি তাত লিখিছে দেশৰ 28 নম্বৰত তেওঁলোকৰ স্থান মানে একেবাৰে তলৰ পৰা 4খন যি ৱৰ্ষ্ট ষ্টেট আছে তাত স্বাস্থ্যত তেওঁলোকৰ নাম্বাৰ আছে আৰু শিক্ষাত তেওঁলোকৰ 26ত আছে মানে ৱৰ্ষ্ট 5ত আছে মানে ইমানে পাৰফৰমেন্স স্বাস্থ্যৰ শিক্ষাত একেবাৰে দেশৰ লাষ্টত আছে এটা সৰু প্ৰশ্ন আছে যে আমাৰ যি সৰু আমাৰ শিশুসকল আছে 42.5% এই শিশুসকল পুষ্টিহীনতাত ভুগিছে অসমৰ আমাৰ শিশুসকল গতিকে এই শিশুসকল আমাৰ অসমীয়া জাতিৰ ভৱিষ্যত তাৰ পৰা এদিন ভূপেন দা ওলাব পাৰে তাৰ পৰা আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱ ওলাব তাৰ পৰাই লাচিত বৰফুকন ওলাব তাৰ পৰাই চাউলুং চুকাফা ওলাব তাৰ পৰাই কুমাৰ ভাস্কৰ বৰ্মা ওলাব সেই আমাৰ শিশুসকলক তেওঁলোকে মাৰি পেলোৱাৰ এটা ৰাস্তা ওলাইছে তেওঁলোকে কোনো ব্যৱস্থা নাই গতিকে এয়া হৈছে বিজেপি খালি চৰকাৰ এটাই কাম তেওঁলোকে গৰু চুৰ কৰিব জানে তেওঁলোকে ভোট চুৰ কৰিব জানে কয়লা চুৰ কৰিব জানে পেট্ৰলতো চুৰত মানে উজান দিছে পেট্ৰলত 10% ইথানল আছিল তেওঁলোকে 20% কৰিলে আজি এবছৰ আগত আপোনাৰ যে গাড়ী মাইলেজ চাব বেছি আছিল কিয় কমি জানে 20% ইথানল কিয় জানে ইঞ্জিনটো ইথানলৰ ইঞ্জিন নহয় যিটো ডিএমই এইটো নেদাৰলেণ্ডত আমি মোৰ এজন ছাৰ আছিল IIT ছাৰে কৈছিলে আজি 5-6 বছৰ আগত যে ভাই যদি তোমাৰ এই মানে ইথানলটো ব্যৱহাৰ কৰা 100% তোমাৰ ইঞ্জিনটো হ'ব লাগিব আজি পেট্ৰল ডিজেলৰ ইঞ্জিনত ইথানল সোমাই গাড়ীখনটো বেয়া হ'ব লাইফটো আপোনাৰ যাব আজি মাইলেজ থাকো হয় মই কৈছো না তেওঁ যে ক'লে যে সমস্যা সমাধান কৰিছে আমাৰ 40 লাখ নিবনুৱা বকাই আছে বান গৰাখহনীয়া সমস্যা সমাধান নাই 6 জনজাতিকৰণৰ সমস্যা সমাধান হোৱা নাই আমাৰ ৰাভা ভাইসকলে আপোনাৰ 6 শিডিউল বিচাৰিছে দিয়া নাই য'ত 6 শিডিউল আছে বিটিআৰত তেওঁলোকে সেইটো লাহে উঠাবলৈ বিচাৰিছে কাৰ্বি আং লগত প্ৰায় আপোনাৰ 1,05,000 বিঘা ভূমি অলৰেডি আদানী আম্বানী গডৰেজ এইবিলাকক দি দিছে সেয়া আকৌ 6 শিডিউলৰ মাটি এটা বিজেপি চৰকাৰ লুণ্ঠনৰ বাদে সিন্ডিকেট ৰাজৰ তেওঁলোকে নৰখৰে কেতিয়াও সমস্যা মই ক'লো ইতিমধ্যে যদি আপোনালোকে যদি মুছলমানৰ চশমাৰে যদি অসমৰ সমস্যা সমাধান কথা দেখে তেতিয়াহ'লে নিশ্চয় আপোনালোকে গতিকে মই ক'ব বিচাৰোঁ যে 1993 চনৰ অসম বিধানসভাৰ সহজকালীন অধিৱেশনত তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱে নিজে কৈছিলে যে অসমত 30 লাখ অবৈধ বাংলাদেশী আছে তাৰপিছত 2004 চনত কেন্দ্ৰীয় মন্ত্ৰী তেতিয়া UPৰ কেন্দ্ৰীয় মন্ত্ৰী কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জয়সৱালে তেওঁ নিজে কৈছিলে যে পশ্চিমবংগ অসম তেনেকৈ মিলি প্ৰায় 2,50,00,000 হিন্দু মানে কি বুলি কয় অবৈধ বিদেশী আছে গতিকে কংগ্ৰেছৰ দিনত 2,50,00,000 হ'ব পাৰে বা কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে তেওঁলোকে যে 30 লাখ 93 তে আজি আপোনাৰ মোটামুটি প্ৰায় 32টা বছৰ হৈ গ'ল গতিকে 93 তে য'ত 30 লাখ অবৈধ বিদেশী আছিলে গতিকে সেই সংখ্যা নিশ্চয়কৈ বাঢ়িব কিন্তু এতিয়া বিজেপি চৰকাৰ অহাৰ কাৰণে সেই মানুহখিনি অন্তৰ্ধান হৈ গ'ল গতিকে তেওঁলোকে দিয়া তথ্যতে এতিয়া তেওঁলোকে বিৰুদ্ধাচৰণ কৰি আছে আৰু দ্বিতীয়টো কথা যেতিয়া আপোনালোকে উন্নয়নৰ কথা কয় বাংলাদেশৰ লগত আপুনি কৰিব পৰা নাই চাওক যেতিয়া আপোনালোকে উন্নয়নৰ কথা কয় আজি তাৰিখত দেখা পাব যি সময়ত অসমৰ সকলো ফালে যি সময়ত কেৱল আন্দোলন অসম বন্ধ ওট বন্ধ তত বন্ধৰ পৰিৱেশ আছে আজিৰ তাৰিখত কিন্তু অসমীয়া ল'ৰা এটাই কিন্তু ঘৰত বহি পঢ়ি আছে কাৰণ তেওঁ জানে আজিকালি টকা নিদিয়াকৈ আমি চাকৰি পাব পাৰোঁ আৰু তেনেকুৱা কিন্তু বহু ব্যক্তি এতিয়ালৈকে অসম চৰকাৰৰ নেতৃত্বত প্ৰায় 1.5 লাখতকৈ ওপৰত কিন্তু ল'ৰা ছোৱালীয়ে এটকাও নিদিয়াকৈ তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে আজিৰ তাৰিখত আজি আপোনালোকে অসমৰ আপোনালোকে চাব নীতি আয়োগৰ কেৱল এইবোৰ
অসমৰে নহয় নীতি আয়োগৰ আৰু বহুত তথ্য ওলাইছে ভাৰতবৰ্ষৰ তুলনাত অসমত যি 2014 চনৰ 16 চনৰ পূৰ্বে অসমৰ প্ৰায় 34% ব্যক্তিয়ে BPL অৰ্থাৎ বিলো প্ৰভাৱী লাইনত আছিলে আৰু বৰ্তমান যে শেহতীয়া তথ্য ওলাইছে সেই সংখ্যা কমি আহি এতিয়া 17% আহিছে গতিকে এইবোৰে যে কয় যে মানে বিজেপি চৰকাৰৰ নেতৃত্বত অসম কিমান দূৰ আগবাঢ়ি গৈছে গতিকে যেতিয়া অসমৰ ৰাইজে টকা নিদিয়াকৈ ইয়াত চাকৰি পাইছে অসমৰ ৰাইজে টকা নিদিয়াকৈ APSCতে চাকৰিসমূহ লাভ কৰিছে গতিকে নিশ্চয়কৈ যিয়ে টকা দি চাকৰি লৈছিলে বা যিয়ে সেই প্ৰক্ৰিয়া দিছে গতিকে তেওঁলোকে সেই ব্যৱস্থাটো বেয়া পোৱাটো গতিকে তাত কোনো তাত নিগন্নে নাই গতিকে কংগ্ৰেছে ব্যৱস্থা বেয়া পাবই যিখন শেষৰখন বাজেট আছিলে শেষৰখন বাজেটৰ মূল্য আছিলে 94,000 crore কিন্তু সেই বাজেটৰ মূল্য এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 2025 চনত যেতিয়া বাজেট দাখিল কৰিছে সেয়া প্ৰায় 2 লাখ কোটি টকালৈ চুইছে গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে আজিৰ তাৰিখত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ বা কেন্দ্ৰৰ আমাৰ অমিত শ্বাহ ডাঙৰীয়া চৰকাৰে যি ধৰণে অসমক গুৰুত্ব দিছে তেনেকুৱা ধৰণৰ গুৰুত্ব কিন্তু কংগ্ৰেছ চৰকাৰে লাভ কৰা নাছিলে গতিকে নিশ্চয়কৈ এনআৰচি কথা যদি আমি ক'বলৈ যাওঁ 2013 চনত এনআৰচি প্ৰক্ৰিয়া আৰম্ভ হৈছে 2000 চনত আছে কংগ্ৰেছৰ চৰকাৰ সেই সময়ত আমি সকলোৱে জানো যে কংগ্ৰেছৰ দিনত 5,000 টকা দিলে এখন ভুৱা জাতিগত প্ৰমাণপত্ৰ পায় কংগ্ৰেছৰ দিনত 5,000 টকা দিলে এখন শিক্ষাগত প্ৰমাণপত্ৰ পায় আৰু তাৰ আপুনি কওঁতে মই কোৱা নাই গতিকে আপুনি মই কৈছো আপুনি ক'ব আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যে এনআৰচিৰ যেতিয়া তাত লিগেচি ডাটা বিচৰা হৈছিলে গতিকে তাত যি বংশবৃক্ষৰ কথা কোৱা হৈছিলে লিগেচি ডাটা বিচৰা তাত ভোটাৰ কাৰ্ডখন এটা ইম্পৰ্টেণ্ট এটা কাগজ আছিলে গতিকে যিসকল ব্যক্তিয়ে আজি উৰিয়াম ঘাটত দেখা পাব যে উৰিয়াম ঘাটত শেহতীয়াকৈ 15,000 বিঘা মাটি তাত উচ্ছেদমুক্ত কৰা হ'ল গতিকে যি সময়ত উৰিয়াম ঘাটত যেতিয়া উচ্ছেদৰ কথা হ'লে দেখিব যে সকলো ব্যক্তিয়ে তালি টোপলা বান্ধি কোনোবা মৰিগাঁৱলৈ গ'ল কোনোবা নগাঁৱলৈ গ'ল সেইখিনি ব্যক্তিয়ে এতিয়া ইলেকশ্যন কমিশ্যনৰ আগত তেওঁলোকে এপ্লিকেশ্যন দিছে যে আমি য'ত আছিলো আমি তাতে আমি ভোট দিম গতিকে সেইসকল ব্যক্তি যাৰ নিজৰ পৰিচয় নাই তেওঁলোকে নগাঁৱৰ নাই তেওঁলোকে মৰিগাঁৱৰ নাই যিসকল ব্যক্তিৰ নিজৰ পৰিচয় নাই গতিকে তেওঁলোকে নিশ্চয়কৈ তেওঁলোকে আচলতে নথি পত্ৰ দি এনআৰচিত নাম সোমাইছে গতিকে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে কংগ্ৰেছৰ দিনত হোৱা অবৈধ আচলতে যি নথি পত্ৰৰ যি লেনদেন তাৰ ফলতে এখন অশুদ্ধ এনআৰচি অসমবাসীয়ে লাভ কৰিব সক্ষম হ'ল কিন্তু সেয়া ভৱিষ্যতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন শুদ্ধ এনআৰচি কিন্তু অসমে লাভ কৰিছে অকণমান সময় হৈছে বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিম আৰু বহুত প্ৰশ্ন আছে যিদৰে প্ৰাঞ্জলে উল্লেখ কৰিছে যে বিজেপিৰ দিনত এখন শুদ্ধ এনআৰচি হয়তো লাভ কৰিব অসমবাসীয়ে গতিকে এনে প্ৰশ্ন আছে তাৰ মাজত যে এয়া ৰাজনীতিকৰণ নে অসমীয়া মানুহক সঁচাই সুৰক্ষা দিয়াৰ এটা প্ৰৱণতা বিৰতিৰ পাছত উভতি আহিছোঁ বিৰতিৰ পিছত ব্যতিক্ৰমৰ মজিয়ালে ব্যতিক্ৰমত আজি বিষয় উত্থাপন কৰা হৈছে মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যত এনআৰচিক এক প্ৰকাৰৰ অসমীয়াৰ ওপৰত এটা টুপি আখ্যা দিছে অসমীয়াক টুপি পিন্ধোৱাৰ কথা কোৱা হৈছে আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে পুনৰ সেই চৰ্চা আকৌ আৰম্ভ হৈছে যে যিটো এনআৰচিৰ ফাইনেল ড্ৰাফ্ট যিটো সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত হৈছিল যিটো উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈছিল সেইটোত ক'ৰবাত প্ৰশ্ন চিহ্ন আছে নেকি সেই বিষয়ে যথেষ্ট চিন্তা চৰ্চা হৈছে আৰু বিৰোধীয়ে অভিযোগ কৰিছে যে এনআৰচি এটা ৰাজনৈতিক হাতিয়াৰ হিচাপে বিজেপিয়ে ব্যৱহাৰ কৰিব বিচাৰিছে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ বিজেপিয়ে বা বিজেপি চৰকাৰে এই এনআৰচিৰ প্ৰসংগটো জীয়াই ৰাখিব বিচাৰিছে বিশেষকৈ সেইটো সময়ত যিটো সময়ত হিন্দু বাংলাদেশীক 14 চনলৈ তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কথা কোৱা হৈছে সেই সময়ত অৰ্থহীন নহয় নেকি এনআৰচিখন বিশেষকৈ যিসকল বাদ পৰি গৈছে কাৰণ আপোনালোকক জনাও প্ৰায় 1600 কোটি টকাৰে খৰচ কৰা এই এনআৰচিখনত প্ৰায় 19 লাখ লোক বাদ পৰি গৈছিল তাত অৱশ্যে হিন্দু আৰু মুছলমান বাংলাদেশী দুইটাই আছিল গতিকে এই বিষয়ে আমি কথা পাতি আছোঁ মই উপেন ৰাজনাথ আপোনাৰ পৰা একদম চিম্পল আনচাৰ এটা জানিব বিচাৰোঁ ধৰি লোৱা হ'ল বিজেপিয়ে ক'লে যে এনআৰচিখন ৰিভিজিট কৰা হ'ব ৰিভেৰিফিকেশ্যন যি শব্দই নহওক কিয় পুনৰীক্ষণ কৰা হ'ব কংগ্ৰেছৰ তাত আপত্তিটো হ'ব আৰু এবাৰ হ'ব কি ডাঙৰ কথা মানে বিজেপিৰ দৃষ্টিভংগীটো দিছা কংগ্ৰেছৰ সমস্যাটো ক'ত না আমাৰ কংগ্ৰেছৰ সমস্যা নাই কাৰণ কংগ্ৰেছৰ তৰুণ গগৈদেৱে 2013 চনত এনআৰচি আৰম্ভ কৰিছিল আৰু 80% কাম তৰুণ গগৈদেৱৰ দিনতে হৈছিলে আৰু এনআৰচিৰ একেবাৰে ষ্টাৰ্টিঙত যদি চাই আপুনি 2005 চনৰ পৰাই আছুৰ লগত কথা পাতি দ্বিপাক্ষিক বৈঠক কৰি আমি 2019ত আমি ফাইনেল ড্ৰাফ্টটো পালোঁ এতিয়া কথা হৈছে যে এই বিজেপি চৰকাৰ তাত আপুনি ঘৰিয়ালৰ চকুপানীটো কেনেকৈ দেখা পাব এই ইমান দিনে সুপ্ৰিম কোৰ্টত কোনোবাই আপোনাৰ PIL দিছে কিবা দিছে তেওঁলোকে এফিডেভিট দিছে একো বিশেষ একো আগবঢ়া নাছিলে কিন্তু আমাৰ এগৰাকী অসমীয়া আমাৰ শৰ্মা ডাঙৰীয়াই হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই তেখেতে এখন ব্যক্তিগত PIL দি তেখেতে আকৌ এটা নটিচ
মানে আমাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা নটিচ জাৰি কৰালে গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ হিতেশ দেৱ শৰ্মা ডাঙৰীয়া কিয় কৈছোঁ কাৰণ আজি ধৰক বিজেপিয়ে মানে ৰাইজক এইটো জনাব বিচাৰিছে যে ৰিভেৰিফিকেশ্যন হ'ব সেইটো তেওঁলোকে কৰা নাই একোৱেই কৰা নাই তেওঁলোকে আজিহে মানে মুখ্যমন্ত্ৰীয়ে সাৰ পাইছে টুপিৰ কথাটো কৈছে কিন্তু তাৰ আগত কামটো কৰিলে হিতেশ দেৱ শৰ্মা ডাঙৰীয়া তাৰ আগত আপুনি গম পাব যে আছাম পাব্লিক ৱৰ্কছৰ অভিজিত শৰ্মা ডাঙৰ নিজৰ পকেটৰ কিমান টকা খৰচ কৰি পেলাই তেখেতে আপোনাৰ এগৰাকী হেৰি খুব গণ্যমান্য অসমীয়া ব্যক্তিগৰাকীয়ে তেখেতক হেল্প কৰিছিলে সেই সুপ্ৰিম কোৰ্টত দৌৰা দৌৰি কৰি আছুৰ সভাপতি দৌৰা দৌৰি কৰি আমি কৰ্পৰেশ্যন অসমত কংগ্ৰেছ চৰকাৰে গোটেইখিনি আমি কামটো কৰিলোঁ কিন্তু NRCখন গৈ পেলাই তেওঁলোকে গেঠালা মাৰাই দিলে এইটো মই কোৱা নাই আপোনাৰ অভিজিত শৰ্মা ডাঙৰীয়াই কৈছে অভিজিত শৰ্মা ডাঙৰীয়াই আকৌ কৈছে যে এইটো বিজেপিৰ ব্যাপক ৰাম ঠগন কোনে কৈছে চাওক এইটো আমি যদুমতে কোৱা নাই যোনে আপোনাৰ এই কামখিনি কৰি আছিল এতিয়া কথা হ'ল কি এওঁলোকে আপোনাৰ NRCখন এই জাষ্ট ইলেকশ্যন আপোনাৰ অহা মানে কি আপোনাৰ নৱেম্বৰ ডিচেম্বৰ যেতিয়া আপোনাৰ ছমাহ তাৰপাছত একো কৰিব নোৱাৰে খুব বেছি হাতত 2 মাহ আছে আপুনি মোক কওকচোন আপুনি এগৰাকী ইমান মানে জানা গোটেই বস্তুখিনি আইনো জানে গতিকে এই 2 মাহত NRCখনৰ কি কাম কৰিব আৰু এটা ডাঙৰীয়া চাওক আপুনি এই NRCখন কি প্ৰধানমন্ত্ৰী এখন আমাক কৰিব দিছিল নেকি নে গৃহমন্ত্ৰীয়ে কৰিব দিছিল নেকি না পাৰ্লিয়ামেণ্টৰ ফালৰ পৰা আমাৰ কিবা তেনেকুৱা ধৰণৰ কিবা আহিছিল একোতো নাই এইখন আমাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ আপোনাৰ নিৰ্দেশত হৈছে গতিকে অসমৰ মুখ্যমন্ত্ৰীজনৰ ডাঙৰীয়াৰ কিমান এখতিয়াৰ আছে মই নাজানো কিন্তু সুপ্ৰিম কোৰ্টে যেতিয়ালৈকে আপোনাৰ অৰ্ডাৰ নিদিয়ে সুপ্ৰিম কোৰ্টে যেতিয়ালৈকে বস্তুখিনি আগবঢ়াই নিদিয়ে তেতিয়ালৈকে মই ভাবোঁ তেখেতসকল দৌৰিয়ে থাকিব লাগিব গতিকে এই ৰিভেৰিফিকেশ্যন বস্তুটো যদি আপুনি অকণমান প্ৰেডিকশ্যন কৰে আপোনাৰ ৰিভেৰিফিকেশ্যন যদি হয়ও মিনিমাম 3 পৰা 4 বছৰ সময় লাগিব কাৰণ আপুনি চাওক 2013 পৰা কামখিনি হৈ আমি 2019তে পালোঁ তাৰপিছত আকৌ যদি ৰিভেৰিফিকেশ্যন হয় আমিতো আপত্তি কৰোঁ আমি বাৰ কি কৈছোঁ কংগ্ৰেছ দলে যে অসমীয়া জাতি আমি জীয়াই থাকিবৰ কাৰণে চন্দ্ৰ সূৰ্য পৃথিৱী থকালৈকে অসমীয়া জাতি জীয়াই থাকিবৰ কাৰণে আমাৰ যিটো আমাৰ খিলঞ্জীয়াৰ যি অধিকাৰ যি আমাৰ ৰাইজৰ যি 1971লৈকে 25 মাৰ্চলৈকে যিখিনি আমাৰ অসমৰ মানুহ আছে তেওঁলোকে নাগৰিকত্ব পায় এই NRCখনে আমাক শুদ্ধ NRC দিয়াৰ পাছত ফাইনেল আমি যেতিয়া NRC পাম আমাৰ অসমীয়া জাতি এটা চেলিব্ৰেশ্যন কৰা সময় আহিব তাৰপিছত তেওঁ কিছুমানে কৈ আছে 1951 হ'বলৈ কিবা তাৰপিছত আপোনালোকে যুদ্ধ কৰক না কোনোতো আপত্তি কৰা নাই কিন্তু আপোনালোকে প্ৰথম যে 1971 25 মাৰ্চলৈকে যিখিনি আমাৰ অসম চুক্তিয়ে কৈছে সেই কামখিনি কৰি দেখাওক আৰু যে 19 লাখ আপোনাৰ তাতে নাম বাদ পৰিলে আপুনি চাব এই 19 লাখত আমি যিখিনি তথ্য পাইছোঁ প্ৰায় 16 লাখ হিন্দু বাংলাদেশী নাম আছে আৰু 3 লাখ মান আপোনাৰ নন হিন্দু মানে মুছলিম হেৰি মানুহৰ নাম আছে কিন্তু তেওঁলোকে কেতিয়া তাত যদি গোটেই সোপা যদি এই ধৰণৰ আপোনাৰ বেলেগ যদি আপোনাৰ কি আপোনাৰ এই বংগমূলীয় মানুহসোপা যদি নাম আহি গ'লে হয় মুছলিম নামৰ নাম আহিলে তেতিয়াহ'লে তেওঁলোকে তৎপৰ লগালে হয় যেতিয়া আপোনাৰ হিন্দু বাংলাদেশী নাম সোমাই গ'ল তাতে লগত তেওঁলোকে কাখন আনি থৈ দিছে তেওঁলোকে বিমূৰত পৰি গৈছে তেওঁলোকে একো কৰিব নাই কাৰণ তেওঁলোকৰ মেইন কথা হৈছে ভোট বেংক তেওঁলোকৰ ভোট বেংক পলিচি আপোনালোকৰ নিচিনা আপোনাৰ নিচিনা এইটো নহয় আপুনি ক'লে যে আমি আমাৰ আপত্তি কৰোঁ আমাৰ একো আপত্তি নাই NRC হ'ব লাগে NRC কাৰণে আমি দলে আমাৰ কাম কৰিব লাগে যি সহায় কৰিব লাগে আমি কৰি আছোঁ আৰু এওঁলোকৰ কথাটো হ'ল কি মানে আপুনি চাব এই যেতিয়া আপোনাৰ ডিমনিটাইজেশ্যন কৰিছিল নহয় কৰি পেলাই টকা খোপা সব যাৰ আছিলে দিলে তেওঁলোকে কৈছে ক'লা টকা ঘূৰি আহিব আজিলৈকেতো ক'লা টকা 1 টকা ঘূৰি নাই ছুইজাৰলেণ্ডৰ ছুইচ বেংকৰ পৰা আহিব বুলি কৈছে ৰিলেটেড ৰিলেটেড তাহাঁতৰ কথাবিলাক ৰাইজক শাস্তি দিয়ে সেই টকা যে আমাৰ যে গাঁৱৰ 70-80 বছৰীয়া মানুহ যে য'ত আপোনাৰ 1000 টকীয়া নোট আছিল বেংকত বহি গোটেই দিনটো পইচা ঘূৰাবলৈ ৰখি আছিল বেমাৰী মানুহ গৈ যে ডিমনিটাইজেশ্যন এইবোৰৰ জৰিয়তে আকৌ মানুহ হাৰাশাস্তি মানে NRC কমত যিটো হাৰাশাস্তি কিমান ডিমনিটাইজেশ্যনৰ নামত হাৰাশাস্তি কিমান হাৰাশাস্তি হ'ব আমি অৰ্থনীতিৰ বিষয়টোলৈ আজি নাযাওঁ নিশ্চয় সেইটো বিষয়ে নাযাওঁ কিন্তু তাৰপিছতো আমি ক'ব বিচাৰোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বৰ 4ৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে গতিকে এই অৰ্থনীতিৰ বিষয়ে ভাৰতৰ ৰাইজে অসমৰ ৰাইজে দেখিছে কিন্তু ইতিমধ্যে সেইটো বিষয়লৈ আমি নাযাওঁ কিন্তু আমি ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে যে NRCৰ বিষয়টো দীঘলীয়া বিষয় NRC যিহেতু যিগৰাকী ব্যক্তিয়ে সুপ্ৰিম কোৰ্টৰ যিটো বিষয় থাকে তাক ৰিভেৰিফিকেশ্যন কৰা নিশ্চয় তাত বিভিন্ন বাধা বিঘিনি থাকে কিন্তু অসম চৰকাৰৰ কিছুমান বিশেষ অধিকাৰ থাকে বিশেষ অধিকাৰ খটুৱাই নিশ্চয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত শুদ্ধ NRC এখন অসমে লাভ কৰিব কিন্তু অসমীয়া মানুহখিনি খিলঞ্জীয়া যিখিনি মানুহ আছে সেইখিনি সুৰক্ষিত কৰিবৰ কাৰণে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কিন্তু তাৰ কাম আৰম্ভ হৈ গ'ল আপোনালোকে দেখিব যে ডিলিমিনেশ্যনৰ জৰিয়তে প্ৰায় 100তকৈ অধিক সমষ্টি খিলঞ্জীয়া হাতলৈ অনা হ'ল পূৰ্বতে যিসমূহ কমিউনিটিয়ে যিসমূহ আচলতে অচিনাকি ব্যক্তিৰ কমিউনিটিয়ে কৈছিল যে আমি চৰকাৰ সলাই দিম আমি চৰকাৰ গঠনত আমি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিম কিন্তু আজিৰ তাৰিখত আমি চাবলৈ গ'লে পূৰ্বতে 2024 চনৰ পূৰ্বতে যিসমূহ আচলতে
আচলতে ব্যক্তিৰ হাতত ৩৯টাকৈ মানে আসন আছিলে সেই আসন কিন্তু কমি আহি এতিয়া কিন্তু ২০টাতকৈ কম হ'ল গতিকে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে এতিয়া আমাৰ ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়াৰ হাতলৈ আহিবলৈ গৈ আছে আৰু এতিয়া আপোনালোকে দেখা পাব নিশ্চয়কৈ আমি এতিয়া আমি কৈ আছো যে অসমত ৬৩ লাখ বিঘা ভূমি এতিয়া অবৈধ বিদেশীৰ কবলত আছে কিন্তু যেতিয়া আমি ৬৩ লাখ বিঘা মাটি আমি যেতিয়া মুকলাই বিদেশীৰ কবলত নাই অবৈধভাৱে দখল কৰি আছে গতিকে আমি যেতিয়া আমি ৬৩ লাখ বিঘা মাটি আমি মুকলাম তেতিয়া তেওঁলোকে কয় যে ৪ লাখ বিঘা মাটি নদীত গ'লে কিন্তু কি হ'ব গতিকে আপোনালোকে যিখিনি কাম কৰিলে আজি খিলঞ্জীয়া প্ৰভুত্ব ৰক্ষা হয় আজি দিল্লী মিছনৰ দ্বাৰা সকলোৱে একেমুখে সকলোৱে আচলতে প্ৰশংসা কৰিছে অসমৰ ৰাইজে প্ৰশংসা কৰিছে আজি উচ্ছেদক লৈ অসমৰ ৰাইজে প্ৰশংসা কৰিছে যে উচ্ছেদ হৈছে খুব ভাল হৈছে প্ৰশংসা কৰিছে যে যি ঠাইৰ পৰা যিখিনি মানুহে আজি সেই অঞ্চলৰ মানুহ নহয় গতিকে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে দিল্লী মিছনৰ জৰিয়তে সমগ্ৰ যিসমূহ আচলতে সমষ্টি আছিলে সমষ্টিসমূহ এতিয়া খিলঞ্জীয়া হাতলৈ লৈ যোৱা হ'ল গতিকে এই যিখিনি এতিয়া উৰিয়াম ঘাটত যিখিনি উচ্ছেদ কৰা হৈছে সৰুপথাৰ সমষ্টি তাত পূৰ্বতাত মিচিং মানুহ আছিলে গতিকে সেই মানুহখিনি এতিয়া উচ্ছেদ কৰা সেই মানুহখিনি গৈ এতিয়া কিন্তু ঠিং বা ক'ৰবাত নহ'লে আপোনাৰ লাহৰী ঘাটত গৈ বহিছে গতিকে ঠিং বা লাহৰী ঘাটত তাত অসমীয়া খিলঞ্জীয়া ব্যক্তি কোনো কালে জিকিব নোৱাৰে গতিকে যিটো সমষ্টিত কেৱল মুছলমান ব্যক্তিয়ে জিকিব যিটো সমষ্টিত তাৰমানে হিন্দু ব্যক্তিয়ে জিকিব নোৱাৰে গতিকে তেনেকুৱা ধৰণে অসমৰ সমষ্টিসমূহ তেনেকৈ খিলঞ্জীয়া হাতলৈ অনা হ'ল ১০২টা সমষ্টি আপুনি ক'লে কোন মানে মানুহে ক'ত আপুনি যিটো কৈছে যে মানুহে ক'ত আচলতে বিজেপিক ভয় খায় ক'ত আচলতে বিজেপিৰ প্ৰব্লেম থকা বুলি মই মোৰ ভুল হ'লে শুদ্ধ কৰি দিব আপুনি এইমাত্ৰ ক'লে বা বিজেপি আপুনি নহয় বিজেপি এইমাত্ৰ কয় যে আমি ১০০-২০০খন স্বীকৃত কৰিলে আমাৰ ৫০ বছৰলৈ সমস্যা নাই দুদিন পিছত আকৌ কয় ১০ বছৰ পিছত অচিনাকি এজন মুখ্যমন্ত্ৰী হ'ব ৩ দিন পিছত আৰু কথাটো সলাই দিয়ে গতিকে এই যে আচল ক'ব কি যিটো হিন্দীত এটা খুব মিন ওলাই যে কেহনা কিয়া চাহতে হো কথাটো এনেকুৱা ধৰণৰ যি সময়ত উৰিয়াম ঘাটৰ ব্যক্তিসকলক উচ্ছেদ কৰা হ'ল তেওঁলোকে গৈ এতিয়া আকৌ নিৰ্বাচন আয়োগত আবেদন কৰিছে যে আমি ইয়াত আহিছোৱে কিন্তু আমি কিন্তু ভোট কিন্তু পূৰ্ব ঠাইত দিম যেতিয়া এইসকল ব্যক্তি কংগ্ৰেছৰ দৰে ব্যক্তিসকলে তেওঁলোকক সাহস দিব তেওঁলোকৰ পক্ষত থিয় হ'ব এনআৰচিৰ বিষয়টো আপুনি কথাটো শুনক এনআৰচিৰ বিষয়টো যেতিয়া হিতেশ দেৱৰ জৰিয়তে আপোনালোকৰ ভুলবোৰ বেলেগ কথা তেতিয়া কিছুমান ব্যক্তিক যিসকল ব্যক্তিয়ে অসমত এনআৰচি হলে অসমখন জ্বলাই দিব বুলি তেওঁলোকে দিল্লীত সংবাদদান পাতি কৈছিলে সেইসকল ব্যক্তি অসমলৈ মাতি পুনৰ অসমখন অশান্ত কৰিব বিচৰা হ'ল যোৱাকালি এবিএমছৰ নেতৃত্ব যি এবিএমছৰ অসমৰ যে অসমীয়া ভাষা এটা সংখ্যালঘু কৰাৰ ভূমিকা প্ৰদান কৰিছিলে তেওঁলোকৰ নেতৃত্বত পুনৰ অসমখন জ্বলোৱাৰ আচলতে প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল এতিয়া আপোনালোকে ক'ব যে নিৰ্বাচন আহিছে সংখ্যালঘু মানুহ এৰেষ্ট কৰিব নিৰ্বাচন আহিছে আপোনালোকে ইন্দিৰা গান্ধীৰ বান্ধৱীক আমি কোনো কথা কোৱা নাই বিজেপিয়ে কংগ্ৰেছে কৈ যোৱা কথাবোৰে কৈ আছে ভুলবোৰে বিজেপি চৰকাৰে হাজাৰ কোটি টকা খৰচ কৰি দিয়া তেওঁলোকে সেইবোৰ খৰচ কৰি বিজেপি চৰকাৰে খৰচ কৰি বিচাৰিছে গতিকে আপোনালোকে আপোনালোকে জি এম
চিত ঢুকুৱা যিসকল দেৱ শিশু আছে যাক লৈ আমি নিজেও আমি আচলতে দুখ প্ৰকাশ কৰিছোঁ সেইসকলক লৈ আপোনালোকে অন্তৰ ৰাজনীতি নকৰিব ৰাজনীতি নকৰিব অসমীয়া ৰাইজৰ পক্ষ থিয় আপোনালোকে উৰিয়াঘাটৰ উচ্ছেদিত ব্যক্তিসকলৰ পক্ষ থিয় সাহস নিদিব আপোনালোকে ছয়দা হামিদাৰ দৰে অসমবাদী ব্যক্তিসকল যিগৰাকী ছয়দা হামিদাৰ ব্যক্তিয়ে অসমত আহি কৈ গ'ল যে অসমখন বিদেশী চহৰীয়া ভূমি হ'লে কি হ'ব তেতিয়া অসমত যেতিয়া সৰ্বতোপ্ৰকাৰৰ প্ৰতিক্ৰিয়া হৈ কিন্তু যোৱাকালি ছয়দা হামিদাই কৈছে যে অসমখন এখন মনষ্টাৰ ষ্টেট গতিকে আপোনালোকে তেওঁলোকক সাহস নিদিব আপোনালোকে অসমীয়াৰ পক্ষ থিয় হ'ব নিশ্চয় প্ৰাঞ্জল ধন্যবাদ উপেন্দ্ৰ নাথ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজেপিয়ে নিজৰ কৰিবলগীয়াখিনি কৰি আছে কংগ্ৰেছে নিজৰ ক'বলগীয়াখিনি কৈ আছে বা কৰি আছে তেওঁলোকৰ ফালৰ পৰা শেষত লাষ্ট এটা একদম ধন্যবাদ চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমীয়া জাতিক ভয় খুৱাইছে কিন্তু লক্ষ্মীনাথ বেজবৰুৱাদেৱে কবিতা এটাত কৈ গৈছিল জাতীয় কবিতা যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সকলো আছিল সকলো আছে নুবুজো নলগম শংকৰে দিলে বিশুদ্ধ দৰম লাচিতে বাহুত বল সতী জয়মতীৰ সতীত্বতে যেনে অসমীয়াই প্ৰবল বাজক দবা বাজক খংক বাজক মৃদংকুল অসম আকৌ উন্নতিৰ পথত জয়াই সম্বল 2026ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু চেষ্টা কৰিব এইবোৰ সমস্যা সমাধান কৰিবৰ কাৰণে আপোনাৰ এপ্ৰিল ৰাইজে সেইটো কিমান ৰাইজৰ ওপৰত মই তাত কমেণ্ট নকৰোঁ গতিকে ৰাইজে অসমীয়া খিলঞ্জীয়াৰ প্ৰভুত্ব থকা এখন অসম কাৰ নেতৃত্বত সম্ভৱ ৰাইজে সিদ্ধান্ত ল'ব কোনে ৰাজনীতি কৰি আছে ৰাইজে সিদ্ধান্ত ল'ব মই বিদায় দিছোঁ